অসমৰ প্ৰায় 2000 বছৰৰ গৌৰৱময় বুৰঞ্জী আহোম বুৰঞ্জীৰ সোণালী অধ্যায় ইয়াতে প্ৰতিফলিত হৈছে। তেখেতে সুন্দৰকৈ লিখিও গৈছে, আপোনালোকে পিছত চাব পাৰিব। আৰু আমাৰ এই অনুষ্ঠানত ইয়াৰ পিছত এটা এটাকৈ বিভিন্ন কাৰ্যসূচী অহা 3 দিনলৈ চলি থাকিব। এই অনুষ্ঠানৰ সময়ছোৱাতে অসমে ৰাষ্ট্ৰৰ মাজত আমাৰ যি গৌৰৱময় অতীত, সেই অতীতক আকৌ এবাৰ সোঁৱৰাই দিয়াৰ বাবে, ৰাষ্ট্ৰৰ মানস পথত সোঁৱৰাই দিয়াৰ বাবে আমি সুযোগ পাম। এই বছৰটো হ'ল লাচিতৰ 400তম জন্ম জয়ন্তী। অহা বছৰ হ'ল অসমৰ চাহ বাগিচাৰ আৰম্ভণিৰ 200 বছৰ। গতিকে এই অনুষ্ঠানবিলাকৰ পালনে ভাৰতক সোঁৱৰাই দিয়ে যে অসমৰ ইতিহাস কিমান সমৃদ্ধ। 200 বছৰৰ চাহ খেতি, 400 বছৰৰ বীৰত্ব, এই গোটেই কথাবিলাকে অসমৰ সোণালী অধ্যায় ৰাষ্ট্ৰৰ বুকুত লৈ আহিব। এয়া আমাৰ দায়িত্ব আছিল, এয়া আমাৰ কৰ্তব্য আছিল। দেৰিকৈ হ'লেও দায়িত্ব আৰু কৰ্তব্য আমি পালন কৰাৰ বাবে কিছু চেষ্টা কৰিছোঁ। প্ৰথম আমি এইটো কথা খুব পুছ কৰি আছোঁ যে লাচিতৰ বিষয়ে বুৰঞ্জীত আমি কি ধৰণে আনিব পাৰোঁ। মোৰ ভাষণতো মই কৈছোঁ যে ভাৰত বুৰঞ্জীয়ে অনাহকত মোগল সাম্ৰাজ্যক যথেষ্ট গুৰুত্ব দিছিলে। দাক্ষিণাত্যৰ চোলা ডাইনেষ্টি, পল্লৱ ডাইনেষ্টি, অসমৰ আহোম ডাইনেষ্টি, এখেতসকলে শ বছৰ বিৰামহীনভাৱে একোখন দেশ বা ভূখণ্ড শাসন কৰিছিল আৰু প্ৰজাবৎসল আছিল। সেইখিনিক সন্মুখলৈ নানি আমাৰ বুৰঞ্জীবিদসকলে মোগল সাম্ৰাজ্যকে সন্মুখলৈকে লৈ আহিলে। এটা মই ভাবোঁ যে আজি আমি যিটো আৰম্ভ কৰিছোঁ, মই নিশ্চিত বুৰঞ্জীক নতুনকৈ চোৱাৰ বাবে মানুহক প্ৰেৰণা দিব।